অৰবিন্দ দাসৰ কবিতা আলিংগনৰ প্ৰতিশ্ৰুতি। আবৃত্তি কৃষ্ণা হাজৰিকা। আলিংগনৰ প্ৰতিশ্ৰুতি। নৈৰ পাৰত নিজান সময়ত নিসংগতাৰে ৰৈ আছিলো তুমি অহাৰ প্ৰতিশ্ৰুতি। সূৰ্যাস্তৰ সময়ত ৰবি ৰশ্মিবোৰ তোমাৰ কস্তুৰী নয়ন সংলগ্ন হৈ জলধিৰ ঊৰ্ধ্বাংশত পৰি সাগৰখন ৰঙীন কৰি তুলিছে। পুনৰ উদয় হোৱাৰ আশাৰে বেলিটি অস্ত যাব ধৰিলে। চাৰিওফালে নিৰল নিস্তব্ধতাই এন্ধাৰত নিশব্দে আৱৰি পেলালে। মেঘাচ্ছন্ন এন্ধাৰৰ মাজে মাজে কণ কণ জোনাকী পৰুৱাবোৰে তোমাৰ দেৱী প্ৰতিচ্ছবিক বৰ্ণিল ৰূপত পোহৰাই তুলিছে। যেতিয়া শাওনৰ বৰষা পথাৰত মই হালোৱা ৰূপত তুমি ৰোৱনী চিৰ সেউজীয়া হৈ ৰবনি আমাৰ বিষাদৰে ভৰা মনৰ হৃদয় শুনি দুৱলি কুঁৱলী হোৱা মনৰ ৰংবোৰ উৰি গৈছে যেন অফুৰন্ত বাটেৰে। আকৌ জেউতি বিলাব বিচাৰো এটি নৱ আলিংগনৰ প্ৰতিশ্ৰুতি।